হেল্ল' হাই ফ্ৰেণ্ড, পুনাম দেৱজিত লিগে আপোনালোকে চাই আছে গ'ল আছাম টিএম গ্ৰুপ। আজি মই আপোনালোকক ঘৰতে আপোনালোকে কিদৰে কেৰেলা খেতি কৰিব পাৰিব তাৰে এটা সৰুকৈ ভিডিঅ' বনাই দিছোঁ। এয়া আপোনালোকে দেখা পাইছে, আপোনালোকে ঠিক ঘৰত ঠিক যেনেদৰে আপোনালোকে মাটিত ধৰি লওক পুলিটো দিয়ে, ঠিক আমি সেইদৰে আমি কি কৰিছোঁ, ইয়াত বস্তাত আমি পুলিটো দি দিছোঁ। আপোনালোকে দেখা পাইছে, ইয়াত বস্তাত গোবৰ চোবৰ বালি চালি দি ইয়াৰ পৰা 3জোপা গছ আনিছোঁ। এইটো কি বুলি কয় মানে জেং কেৰেলা বুলি কয়। দোকানে কৈছিলে, কাৰণ মই ইমান কেৰেলা খেতিৰ বিষয়ে নাজানো, তথাপিতো মই এনেই কৰি চাইছিলোঁ বস্তাত কৰিব পৰা যায় নে নাযায়। আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোতো মই দেখুৱাই দিছিলোঁ যে মই ড্ৰিপ ইৰিগেশ্যন চিষ্টেম কৰিছোঁ। আমি ধৰি লওক কেৰেলাটো আমি ধৰি লওক হাতেদি পানী দি থাকিব লগা নাই, আমি মটৰ চলাই দিওঁ, ইয়াত ডাইৰেক্ট পানী আহি যায়। ধৰি লওক দিনটোত 5 মিনিট চলাই দিলে ফুল হৈ যায়। যদি হাতে দি থকা হয় একেজোপাত দি থাকিবলৈ গ'লে কমচে 1 ঘণ্টা লাগে, এতিয়া আমাৰ 5 মিনিটত হৈ যায়। গতিকে ফ্ৰেণ্ডসকল, এই কেৰেলা গছজোপা লগোৱাৰ উদ্দেশ্য আছিলে যে বস্তাত কেৰেলা খেতি কৰিব পাৰে নে নাই। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ যে মোৰ ইয়াত কেৰেলা ধৰি লওক এইজোপা কেৰেলা আপোনালোকে দেখা পাইছে, এইজোপা কেৰেলা এতিয়া 3 মাহ হৈছে। ধৰি লওক মই ছুটি এতিয়া 2 মাহ হৈ গৈছে, তাৰ আগত 1 মাহৰ আগত লগাইছিলে, 3 মাহত কেৰেলা এতিয়া লগা আৰম্ভ হৈছে। আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকে সন্মুখত দেখা পাইছে এতিয়া এই কেৰেলা ধৰি লওক এটাতে 200 গ্ৰাম মানৰ হৈছে। এইটো দীঘল দীঘল কেৰেলা হৈছে। এইটো কি জেং কেৰেলা বুলি কয় নে কি কয় মই ইমান নাজানো। আপোনালোকে দেখা পাইছে এটা কেৰেলাত চাওক ইমান দীঘল দীঘল এতিয়া কেৰেলা হৈছে। এইটোত চায়ত এপুৱাই হৈ যাব এটা কেৰেলা। এতিয়া লগা এটি পৰীক্ষা আৰম্ভ হৈ গৈছে কেৰেলা। আপোনালোকে ঘৰত এনেই থকা টাইমত আপোনালোকে ধৰি লওক বস্তাতে এনেকুৱা এটা যোৱা কৰক, আৰু ধৰি লওক ফাংগিচাইড বেক্টেৰিয়া চাইডৰ পৰা ধৰি ভিটামিনৰ বিষয়ে অলপ আপোনালোকে জ্ঞান ৰাখিব, কাৰণ কোনটো বেমাৰত কোনটো দৰৱ মাৰিলে ধৰি লওক গছজোপা বাচি থাকিব। তেতিয়া আপোনালোকে খেতি কৰিলে স্বাৱলম্বী হ'ব পাৰিব। কাৰণ আপোনালোকে আজিকালি গম পায় যে মেডিচিন নকৰিলে ধৰি লওক যিকোনো বস্তু কেতিয়াও নহয়। গতিকে আপোনালোকে দেখা পাইছে এটা এটা কেৰেলা কিমান ডাঙৰ ডাঙৰ হৈছে। গতিকে ফ্ৰেণ্ডসকল, যদি আপোনালোকে কেৰেলা বস্তাত কৰিম বুলি ভাবিছে আপোনালোকে কৰি চাওক। আৰু মই এইটো টেষ্টিঙৰ কাৰণে কৰি চাইছিলোঁ, যদি ইয়াৰ পৰা এতিয়া মই ভাল ফলাফল দেখিছোঁ, আৰু অহাবাৰলৈ মই কমচে কম 30-40 জোপা ওপৰত কেৰেলা কৰিম। এই কেৰেলা আপোনালোকে দেখা পাইছে গছজোপাত ইতিমধ্যে ফুলিয়ে আছে। এইজোপা গছ এতিয়া 3 মাহ হৈছে। আৰু কেৰেলা খেতি ধৰি লওক মই আগে পিছে কৰি পোৱা নাছিলোঁ। ইয়াৰ আগত ভোট জলকীয়া খেতিটোৱে কৰি চাইছিলোঁ টেষ্টিঙৰ কাৰণে। মই যিকোনো খেতি কৰিলে ধৰি লওক এবাৰ টেষ্টিং কৰোঁ, তাৰপিছতে মই যিকোনো খেতি কৰোঁ। ধৰি লওক এইবাৰ এই 2জোপা টেষ্টিং কৰি চালোঁ, লগতে আপোনালোকক দেখুৱাই দিছোঁ আমি বস্তাত কেনেদৰে এয়া আপোনালোকে দেখা পাইছে। এইটো এতিয়া নতুনকৈ পুলি, এইটো মাটি কেৰেলা, কিন্তু মই ধৰি লওক এতিয়া মাটি কেৰেলা দিয়া হোৱা নাছিলোঁ, তথাপিতো মই বস্তাত দি দিলোঁ। এতিয়া এইটো জলদি দি দিব পৰা হ'ল। আপোনালোকে দেখা পাইছে এইজোপা এতিয়া চাই লগা আৰম্ভ হৈ যাব। এইজোপা মাটি কেৰেলা বুলি কয়, আৰু ইয়াতো পুলি দিছিলোঁ কিন্তু পুলিকেইটা নোলালে। চাওঁ এই 4জোপা উঠি যাওক, তাৰ পিছে পিছে আকৌ গুটি আনি আকৌ লগাই দিম। এইকেইজোপা এতিয়া মাটি কেৰেলা হয়। ইয়াত ড্ৰিপ ইৰিগেশ্যন চিষ্টেমটো লগা নাই, তো চাইটো এতিয়া আপোনালোকে দেখা পাইছে এই পাইপ দি থোৱা আছে। আপোনালোকে সময়ত দেখিছে আমি কেৰেলাক ধৰি লওক পানী ডাইৰেক্ট দি থাকিব লগা নাই, এই মটৰেদি ডাইৰেক্ট ইয়াত পানীত পৰি যায়। ড্ৰিপ ইৰিগেশ্যন চিষ্টেম লগাই থোৱা আছে। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মই ধৰি লওক আজি একেলগে কমচে 5-6টা ভিডিঅ' শ্বুট কৰিছোঁ। গতিকে আপোনালোকক কোৱাত অলপ যদি ভুল ভ্ৰান্তি হৈছে তাৰ কাৰণে মোক মাফ কৰি দিব। কাৰণ মোৰ ধৰি লওক আজি এটা ভিডিঅ' কাইলৈ এটা ভিডিঅ' তেনেকৈ শ্বুট কৰি থাকিব টাইম নহয়। গতিকে আজি একেলগে টোটেল 5টা ভিডিঅ' মই শ্বুট কৰিছোঁ। গতিকে অলপ গৰমো লাগিছে। গতিকে আপোনালোকে ঘৰতে এনেদৰে কেৰেলা খেতি কৰি চাব, ইয়াৰ পৰা আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। ধৰি লওক বস্তাত কৰিছোঁ, ধৰি লওক গছজোপা মৰি কেতিয়াও নাযায়। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় হিন্দ।